বিহুয়া কাগু যাসি বাজান এর মনি ধুরিয়া আনিবে তোমারি গান বিহু থেকে মানে বিহুকে বিহু নয় কথা যেন জমি মানে এইটো খুব ধুনীয়া এটা ভিডিঅ' হ'ব গৈ আছে আহি আছে বহাগ যোৱা বছৰটো কৰোণাৰ কাৰণে আমাৰ একো নহ'ল মানে কোনো সাংস্কৃতিক ধৰণৰ কাম কৰা এইবাৰ আমি কৰিবলৈ লৈ আহিছোঁ আমাৰ এজন কণ্ঠশিল্পী ধনদীপ বৰ্মন নমস্কাৰ খুব ধুনীয়া ভিডিঅ' এটা হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহত এইটো শুভ মুক্তি কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ গতিকে সকলোৱে ভিডিঅ'টো চাব আৰু আশা কৰোঁ খুব ভাল পাব এটা নতুনত্ব পাব এইটো ভিডিঅ'ত আৰু সকলোৱে চাব ধন্যবাদ আশীৰ্বাদ অতিকৈ প্ৰয়োজন সকলোৱে যাতে অসমবাসীয়ে এই ভিডিঅ'টোক আঁকোৱালি লয় আৰু ধনদীপ বৰ্মনক আগুৱাই যাবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আছে আপোনালোকে আশীৰ্বাদ কৰক আৰু আমাৰ বহাগ কেছেট ওলাই আছে সেইখন আপোনালোকে চাব এলবামখন বাইদেউ কেনেকুৱা লাগিছে আজি বাইদেউ কেনেকুৱা লাগিছে শ্বুটিঙত আপুনি আহিছে খুবেই ভাল লাগিছে আমাৰ অনন্য কাশ্যপ অভিনেত্ৰী আছে ধ্ৰুৱ কাশ্যপ আমাৰ অভিনেতা আছে আৰু আমাৰ কেমেৰা পাৰ্চন আছে আমাৰ আৰ্টিষ্ট আহিছে মেকআপ আৰ্টিষ্ট সকলোকে লগ পাই আমাৰ ভাল লাগিছে ধন্যবাদ
পৃথিৱী